নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে অনুপম ৰাইডাৰ ব্লগছ। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইজনমান পণ্ডিত বুলি ক'লে ভুলেই হ'ব, মহাপণ্ডিত। আৰু কেলৈ কৈছোঁ নিজে চাই লওক। আৰু ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেছি বলকি নাথাকি ভিডিঅ'টো আৰম্ভ কৰোঁ। মহাত্মা গান্ধীৰ ফুল নেমটো কি কোৱাচোন? মহাত্মা গান্ধীৰ ফুল নেমটো কি? মহাত্মা গান্ধীৰ ফুল নেম এইটো? ঠিক আছে, হ'ব বাৰু, মনত পেলাবলৈ চেষ্টা কৰচোন। মহাত্মা গান্ধী पावरी नहीं सारुण के यहाँ कुछ तो गड़बड़ है, जरूर कोई ना कोई गड़बड़ है। গাইছ ইয়াক কি ক'ম আৰু, জাতিৰ পিতা মহাত্মা গান্ধীৰ ফুল নেমটো নাজানে। হ'ব বাৰু, এইটো নোৱাৰিলা। বিহু কেইটা আছে তাকে কৈ দিয়াচোন বাৰু। বিহু চাৰি। বিহুটোনো কিবা হিচাপ কৰিবলগীয়া বস্তু নে বাৰু? এই উল্টা উল্টা লাগি যায় আছে, চব কনফিউজন ইয়াৰ আকৌ কনফিউজন হৈ গৈছে। অসমত থাকি বিহু কেইটা সেইটোকে নাজানে। मजा नहीं आ रहा। কি বিহু কেইটা বুলি আহিছিলা? চাৰিটা। গাইছ এই বিহু চাৰিটা বনাই পেলালে, চেছ। এতিয়া তুমি কোৱাচোন বাৰু মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো? মোহনদাস করমচন্দ গান্ধী। অ'কে, নাইচ। পাৰিছে দেই। ইয়াক এতিয়া বিহু কেইটা সেইটো সুধি চাওঁ। পাৰিব, ই পাৰিব। বিহু কেইটা কোৱাচোন বাৰু? বিহু চাৰিটা। কি এটা বিহু চাৰিটা? মজা। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। লোকসকল ইউ বিহু চাৰিটা বনাই পেলালে। আমাৰ অসমত এতিয়াৰ বিহু চাৰিটা হ'ব দেই, চাৰিটা হ'ব। বিহু চাৰিটাৰ নাম কৈ দিয়া। ৰঙালী বিহু, ভোগালী, অ'কে, কাতি বিহু। ঠিক আছে। আৰু এটা স্পন বিহু। স্পনটো উঠাই তোক মাৰো। স্পন বিহু আৰু এটা। চাৰিটা বিহু পাই গ'লি। कौन है ये लोग, कहाँ से आते हैं? অকল এইকেইটাক যদি সুধিলেহেঁতে যে ছানী লিঅ'নীয়ে কেইটা ভিডিঅ' বনালে আৰু গুৱাহাটীৰ কোনখন পাৰ্কত মানে বেছি ধুনীয়া ছোৱালী আহে, টপককৈ ক'লেহেঁতে। কিন্তু ইহঁতে জাতিৰ পিতা মহাত্মা গান্ধীৰ নামটো জনা নাই আৰু বিহু কেইটা সেইটো জনা নাই। বিহু বনাই পেলাইছে চাৰিটা। মজা। মহাত্মা গান্ধীৰ ফুল নেম সেইটো নাজানো মই। নাজানা? ঠিক আছে। আৰু অসমত জিলা কেইখন আছে? নাজানো। 1 ঘণ্টাত কিমান মিনিট? নাজানো। অসমৰ জাতীয় সংগীত? জাতীয় সংগীত এইটো কি আছিলে, নাজানো দিয়ক। এই আকৌ একোকেই নাজানে। একো নাজানা নাই। অসমৰ জাতীয় সংগীতটোতো জানিব লাগিছিলে। বয়ফ্ৰেণ্ডৰ লগত এই পাৰ্কত গৈ বহি থাকিব জানা, এইটো হ'লে নাজানা। अरे बस कर, रुलाएगा क्या? গাইজ আজি ভিডিঅ'টো ইমানেই আছিল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। তো বাই গাইজ।